গাইজ মই মিডিল কলিতা জাষ্ট টক চেনেললৈ স্বাগতম আজি ইছৰ টেকনলজি এটা খবৰ লৈ মটৰলাই মটো G7 পাৱাৰ লঞ্চ কৰিলে আজি মই কম গোটেইনি ডিটেইলছ ইয়াত সেলিং হৈছে অনলাইন আৰু অফলাইন অনলাইনত কেৱল ফ্লিপকাৰ্টে দিয়া হৈছে আৰু ইয়াত 4GB RAM আৰু 64GB ষ্টৰেজও দিছে LCD 6.2 ডিসপ্লে এভেইলেবল হৈছে বৰ্তমান আৰু ৰেশিও 19.9 স্ন্যাপড্রাগন 632 প্ৰচেছৰ আছে খুব ভাল প্ৰচেছৰ আৰু হাই স্পীড প্ৰচেছৰ দিছে ইয়াত আৰু ইয়াত 8 মেগাপিক্সেল ফ্ৰণ্টত দিছে আৰু 12 মেগাপিক্সেল ৰিয়াৰ ক'ব গ'লে মটৰলা হিচাপত খুব ভালেই দিছে LED লাইট আৰু বোট কেমেৰা আৰু যদি আপুনি ভিডিও কৰি ভাল পায় তেন্তে 4K ভিডিও ৰেকৰ্ডিং কৰিব পাৰিব আৰু ইয়াত এন্ড্ৰইড ভাৰ্সন 9.0 দিছে খুব ভাল হ'ব 5000 বেটাৰী বেকআপৰ লগতে ফাষ্ট চাৰ্জিংও হ'ব 60 ঘণ্টা বেকআপ দিব তদুপৰি আপুনি যদি 15 মিনিট চাৰ্জিং দিয়ে 9 ঘণ্টা বেকআপ পাব আৰু ইয়াত আনলক আৰু ফিংগাৰপ্ৰিণ্টৰ সুবিধা আছে এটা বৰ্তমান প্ৰাইস চলিছে 13999 টকা আৰু যিখিনি কথা কৈছে এখান দি মই ডিসক্ৰিপশনত মই লিংকটো দি দিম ধন্যবাদ